ভাৰতৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল সিনেমা ৰামায়ণ বাজেট কিমান জানেনে 4000 কোটি প্ৰায় $500 মিলিয়ন ডলাৰেৰে নিৰ্মাণ কৰা হৈছে নীতেশ তিৱাৰীৰ বহু প্ৰতীক্ষিত ৰামায়ণ য'ত দেখা পাব আমাৰ অসমৰ এগৰাকী অভিনেত্ৰী নীতেশ তিৱাৰীৰ ৰামায়ণৰ ট্ৰেইলাৰ ৰিলিজ হ'ল জুলাই 30 তাৰিখে আৰু ইণ্টাৰেষ্টিংলি ট্ৰেইলাৰো ৰিলিজ কৰা হৈছে ভাৰতীয় শাস্ত্ৰমতে ব্ৰহ্ম মুহূৰ্তত অৰ্থাৎ পুৱা 4:15 আমি আগতে চাই অহা ৰামানন্দ সাগৰৰ ৰামায়ণ আছিল বিভিন্ন গ্ৰন্থৰ পৰা অনুপ্ৰাণিত কিন্তু নীতেশ তিৱাৰীৰ ৰামায়ণ প্ৰধানকৈ বাল্মীকিৰ ৰামায়ণৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে চিত্ৰনাট্য লিখোতে শাস্ত্ৰবিদ আৰু পণ্ডিতসকলৰো সহায় লোৱা হৈছে এতিয়া আহোঁ মিউজিকৰ কথালৈ এইখনে হ'ব মিউজিক ডিৰেক্টৰ হেন্স জিমাৰৰ প্ৰথমখন ইণ্ডিয়ান চিনেমা আৰু মিউজিক ডিৰেকশ্যনত তেওঁক সহযোগ কৰিছে নান আদাৰ দেন A.R. ৰেহমানে আৰু তাতোতকৈ ডাঙৰ কথা হ'ল দুয়োগৰাকী অস্কাৰ বিজয়ী মিউজিক ডিৰেক্টৰ দ্য লায়ন কিং গ্লেডিয়েটৰ ইণ্টাৰষ্টেলাৰ এই সকলোবিলাক ফেমাছ চিনেমাৰ মিউজিক ডিৰেক্টৰ হ'ল হেন্স জিমাৰ আৰু এই ছবিখনৰ VFX-ক লৈ ইমান হাইপ কিয় জানেনে কাৰণ ইয়াৰ VFX-ৰ দায়িত্বত আছে 8 টাইমছ অস্কাৰ উইনাৰ ডিনেগ এই কোম্পানীৰ CEO নমিত মালহোত্ৰা আৰু তেখেতেই হৈছে ৰামায়ণৰ এজন অন্যতম প্ৰযোজক ৰামায়ণখন আৰম্ভণিৰে পৰাই IMAX-ৰ বাবে ডিজাইন কৰা হৈছে যাতে প্ৰতিটো ফ্ৰেমে ডাঙৰ পৰ্দাত চিনেমেটিক অনুভৱ দিয়ে আপোনালোকে জানেনে ৰামায়ণৰ শ্বুটিঙৰ সেটত মোবাইল ফোন সম্পূৰ্ণভাৱে নিষিদ্ধ আছিল প্ৰথমতে শ্বুটিঙৰ কিছু ছবি লিক হোৱাৰ পিছত নিৰ্মাতাসকলে কঠোৰ নো ফোন পলিচি জাৰি কৰিছিল নীতেশ তিৱাৰীয়ে ৰামায়ণৰ নিৰ্মাণৰ আগতে 10 বছৰতকৈ অধিক সময় ধৰি গৱেষণা কৰিছিল নিৰ্মাতাসকলে বিশ্বাস কৰিছিল যে এই বিশাল কাহিনী এখন ছবিত সম্পূৰ্ণকৈ দেখুৱাটো সম্ভৱ নহয় সেয়েহে আৰম্ভণিৰে পৰাই সিদ্ধান্ত লোৱা হৈছিল যে ৰামায়ণক তেওঁলোকে দুটা ভাগত মুক্তি দিব আৰু এটা ইণ্টাৰেষ্টিং কথা জানেনে শ্বুটিং চলি থকা সময়ত চিনেমাখনৰ নাম ৰামায়ণ নাছিল গোপনীয়তা বজাই ৰাখিবলৈ প্ৰজেক্টৰ ৱৰ্কিং টাইটেল আছিল গড পাৱাৰ মেড মেক্স ফিউৰি ৰোড চিনেমাখনৰ একশ্যনবিলাক আপোনালোকৰ মনত আছেনে সেই চিনেমাখনৰ একশ্যন ডিৰেক্টৰো ৰামায়ণৰ সৈতে জড়িত হৈ আছে বৃহৎ যুদ্ধবোৰক আৰু ৰিয়েলিষ্টিক কৰিবলৈ হলিউডৰ ষ্টাণ্ট কোঅৰ্ডিনেটৰ গাই নৰিছক দায়িত্ব দিয়া হৈছে ৰামায়ণৰ প্ৰতিটো চৰিত্ৰত কোনে অভিনয় কৰিব সেই অপেক্ষাৰ অন্ত পৰিছিল চিনেমাখনৰ ষ্টাৰ কাষ্ট ঘোষণা কৰাৰ লগে লগে আৰু এইবাৰৰ ৰামায়ণত দেখা পাব ৰণবীৰ কাপুৰক ভগৱান ৰামৰ ৰূপত সাই পল্লৱী মাতা সীতা यश रावण सानी देओल हनुमान रवि दुबे लक्ष्मण अरुण गोविल रजा दशरथ लारा दत्ता कैकेयी रकुलप्रीत सिंह शूर्पणखा कुणाल कापुर इंद्र इत्यादि नीतेश तिवारीर मते रामायण হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন প্ৰজেক্ট এইখন কেৱল এক ভাৰতৰ বাবে নিৰ্মিত ছবি নহয় ৰামায়ণক বিশ্বৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাই হৈছে নিৰ্মাতাসকলৰ মূল লক্ষ্য আৰু হয়তো সেইবাবে ৰামায়ণ কেৱল এক ছবি নহয় ই এক গ্লোবেল চিনেমেটিক ইভেন্ট আৰু আপোনাৰ মতে ৰণবীৰ কাপুৰে ৰামৰ চৰিত্ৰত যশে ৰাৱণৰ চৰিত্ৰত আৰু সাই পল্লৱীয়ে সীতামাৰ চৰিত্ৰত কিমান সফল হ'ব আৰু গেছ কৰিব পাৰিবনে অসমৰ কোন গৰাকী অভিনেত্ৰীক আপোনালোকে ৰামায়ণত দেখা পাব চিত্ৰবন